আজি আমি আলোচনা কৰিম পদ কি আৰু ইয়াৰ প্ৰকাৰসমূহ। তোমালোকৰ ক্লাছ 7 আৰু 6 দুয়োটা ক্লাছৰে অসমীয়া পাঠ্যপুথিত যিহেতু পদৰ বিষয়ে আছে তাৰে সুবিধাৰ্থে ভিডিঅ'টো আগবঢ়ালোঁ। আশা কৰোঁ তোমালোকে উপকৃত হ'বা আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আহাচোন আজি আমি আগবাঢ়োঁ। প্ৰথমতে আহিলে পদ কি, ই কেই প্ৰকাৰৰ আৰু কি? তোমালোকে বাৰু পদ শব্দটো শুনিছানে? বাৰু তোমালোকে তাৰ আগতে ইংলিছৰ গ্ৰামাৰত ক্লাছ 6তে যিহেতু পোৱা পাৰ্টছ অফ স্পীচ পাইছিলানে? সেই যে ইংলিছত তোমালোকে পাৰ্টছ অফ স্পীচ পাইছিলা সেইটোৱে হৈছে অসমীয়া ব্যাকৰণত পদ। পদ বুলি ক'লে কি হয় ইয়াতে চোৱা, বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থযুক্ত শব্দই হ'ল পদ। এটা বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থযুক্ত শব্দই হৈছে একোটা পদ। পদ কেই প্ৰকাৰৰ? 5 প্ৰকাৰৰ। বিশেষ্য পদ, সৰ্বনাম পদ, বিশেষণ পদ, ক্ৰিয়াপদ আৰু অব্যয় পদ। এইটো ভিডিঅ'ত আমি পদ কি আৰু ই কেই প্ৰকাৰৰ এজ এ হ'ল এইখিনি জানিম। তাৰ পাছত বাৰু প্ৰতিটো পদৰেই আকৌ বিভিন্ন প্ৰকাৰ আছে, সেই প্ৰকাৰসমূহ আমি পিছৰটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথম কথা তোমালোকে এতিয়া পদ কি বুজিলা? পদ হৈছে সেই আমি যে কথা কওঁ, কথাতেই আমি যিবোৰ শব্দ ব্যৱহাৰ কৰোঁ সেইবোৰে প্ৰতিটো এটা অৰ্থযুক্ত শব্দ হৈছে পদ। ঠিক তেনেকৈ বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ হৈছে একোটা পদ। এতিয়া আহোঁ বিশেষ্য পদ। বিশেষ্য পদ কোনবোৰ? যি পদে কোনো ব্যক্তি, বস্তু, জাতি, স্থান আদিৰ নাম বুজায় তেনে পদকে বিশেষ্য পদ বোলে। অৰ্থাৎ তোমালোকে শুনিছাই চাগে নাম বুজোৱা শব্দকেই বিশেষ্য পদ বোলে। অৰ্থাৎ নাম কিহৰ বুজাব? কোনো বস্তুৰ নাম বুজাব, কোনো ব্যক্তিৰ নাম বুজাব, কোনো ঠাইৰ নাম বুজাব, এটা জাতিৰ নাম বুজাব। অৰ্থাৎ যিবিলাক নাম সেইবিলাকেই হৈছে বিশেষ্য পদ। যেনে উদাহৰণত চোৱা ব্যক্তিৰ নাম। ব্যক্তিৰ নামত কি আছে? ৰীতা, মীনা, ৰাম, অৰ্থাৎ মানুহৰ যিমান নাম আছে সেইবোৰ হ'ব একোটা বিশেষ্য পদ। তাৰোপৰি বস্তুৰ নাম থাকিব, যেনেকৈ কিতাপ, মোবাইল ফোন, ঘৰ, পেন, কলম, সেইবোৰ আমি যিবোৰ বস্তু ইউজ কৰোঁ সেইবোৰ হৈছে একোটা সেই বস্তুবোৰৰ যি নাম সেইবোৰেই হৈছে একোটা বিশেষ্য পদ। ঠিক তেনেকৈ স্থানৰ নাম, যেনেকৈ কি দিছোঁ? গোলাঘাট, অসম, আমেৰিকা, ভাৰত, পাকিস্তান, এইবোৰ ঠাইৰ নাম। সেইবোৰো এটা নাম, গতিকে সেইবোৰ হৈছে এটা বিশেষ্য পদ। তাৰোপৰি জাতিৰ নাম, যেনেকৈ মানুহ, জন্তু, চৰাই, ঠিক এইবোৰ হৈছে একোটা বিশেষ্য পদ। বুজিলা নিশ্চয়? এতিয়া চোৱা সৰ্বনাম পদ। প্ৰায় কিতাপত তোমালোকে বিশেষ্য পদৰ পাছতে বিশেষণ পোৱা, কিন্তু মই সৰ্বনামটো আনিছোঁ কিয়? কাৰণ ইংলিছত তোমালোকে নাউন মানে বিশেষ্য পদ হয়, যিটো নাম ইংলিছত নাউন বুলি কয় বিশেষ্য পদক, আৰু নাউনৰ পাছতে আহে প্ৰনাউন। ঠিক তেনেকৈ এই সৰ্বনাম পদটো হৈছে প্ৰনাউন। অৰ্থাৎ নাউন শব্দটোৰ আগফালে কি লগ লাগি গৈছে? প্ৰ। মানে সৰ্বনাম পদ কোনবোৰ হয়? যিবোৰ পদ বিশেষ্য পদৰ সলনি ব্যৱহাৰ হয় সেইবোৰ পদকে সৰ্বনাম পদ বোলে। এতিয়া বিশেষ্য পদ আমি কোনবোৰ পাইছিলোঁ? যিবোৰে নাম বুজায়, নাম বুজোৱা শব্দবোৰ হৈছিলে বিশেষ্য পদ। আমি কি কৰোঁ? কেতিয়াবা কোনো বস্তুৰ নাম বা ব্যক্তিৰ নামেই হওক, নামৰ ঠাইত আমি কিছুমান শব্দ ব্যৱহাৰ কৰোঁ। যেনে তোমালোকে উদাহৰণ কেইটাত চোৱা, ব্যক্তিৰ নামৰ সলনি আমি কি কৰোঁ? যদি কওঁ যে ৰামে স্কুললৈ গৈছে, তাৰ পাছত কি ক'ম? সি আজি সোনকালে আহিলে। ৰাম বুলি আকৌ আমি নামটো নকৈ কি ক'ম? সি, হয়নে? ঠিক তেনেকৈ কোনোবা ছোৱালীৰ নামৰ ঠাইত আমি কি ক'ম? তাই। কোনোবা ব্যক্তিৰ নামৰ ঠাইত তেওঁ ক'ম, তেখেত ক'ম। এই যে মানুহৰ নামৰ সলনিও আমি কি ব্যৱহাৰ কৰোঁ? সি, তাই, তেওঁ, সিহঁত, তেওঁলোক, তুমি, আপুনি, এইবোৰ যিহেতু আমি মানুহৰ নাম ইউজ নকৰি নামৰ সলনি এইবোৰ শব্দ ব্যৱহাৰ কৰোঁ আৰু সেইকাৰণে এইবোৰ হৈছে সৰ্বনাম পদ। তাৰোপৰি আমি বস্তুৰ নামৰ সলনিও এইবোৰ ব্যৱহাৰ কৰোঁ। যেনেকৈ এতিয়া যদি কওঁ মোবাইলটো দিয়াচোন, বা কেতিয়াবা বস্তুটো দেখাই কওঁ এইটো দিয়াচোন, সেইটো লৈ আনাচোন, এইখন কিতাপ লোৱাচোন, হয়নে? তেনেকৈ আমি কিবা এটা বস্তু যেতিয়া দেখাই দিওঁ, বস্তুটোৰ নাম নকৈ আমি কি কৰোঁ? নামৰ সলনি এই শব্দবোৰ ব্যৱহাৰ কৰোঁ। আৰু এই নামৰ সলনি অৰ্থাৎ বিশেষ্য পদৰ সলনি আমি যিবোৰ শব্দ ব্যৱহাৰ কৰোঁ সেইবোৰ হৈছে সৰ্বনাম পদ। ঠিক তেনেকৈ স্থানৰ নামৰ সলনিও আমি কি কৰোঁ? ইয়াত বুলি কওঁ। ঠাইখনৰ নাম আমি প্ৰতিটো কথাতে কৈ নাথাকোঁ। ইয়াত বা তাত কোনোবা এঠাইৰ নাম ক'লে, যেনেকৈ যদি কওঁ গুৱাহাটীৰ কথা কৈ থাকিলে আমি কি ক'ম? তাত আজি এইটো হৈছে, তাত বুলি কৈ দিওঁ। বাৰে বাৰে আমি গুৱাহাটী শব্দটো ব্যৱহাৰ নকৰোঁ। ঠিক তেনেকৈ কেতিয়াবা কোনোবা ঠাইৰ সলনি আমি ক'ত বুলি সোধোঁ। তাৰোপৰি কেতিয়াবা আমি কি হয়? সময়ৰো কৰোঁ।
মানে সময়টোৰ কথা নকয়, কেতিয়া, এতিয়া, তেতিয়া সেইবোৰ শব্দ ব্যৱহাৰ কৰোঁ। অৰ্থাৎ বিশেষ্য পদৰ সলনি তোমালোকক দেখিছানে, এইখিনি অকণমান মই ডাঙৰ কৰি দিছোঁ, বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা সেইবোৰ পদকে সৰ্বনাম পদ বোলে। ঠিক আছে, ইয়াৰ পাছত চোৱা বিশেষণ পদ। বিশেষণ পদ কোনবোৰ হয়? যি পদে আন পদৰ দোষ, গুণ, পৰিমাণ আদি বুজায় তেনে পদকে বিশেষণ পদ বোলে। এতিয়া কি ক'লোঁ? যি পদে আন বেলেগ পদৰ কোনো দোষ, গুণ বা পৰিমাণ বুজায়। এতিয়া আন পদ কোনবোৰ হ'ব? বিশেষ্য পদো হ'ব পাৰে, ক্ৰিয়াপদো হ'ব পাৰে, সৰ্বনাম পদো হ'ব পাৰে। সেইবোৰৰ মানে বেলেগৰ আমি গুণ বুজাওঁ, দোষ বুজাওঁ, পৰিমাণ বুজাওঁ, কাৰোবাৰ কিবা এটা বৈশিষ্ট্য বুজাওঁ, কালাৰ বুজাওঁ, এইটো কেনেকুৱা হয়, সেই বস্তুবোৰ আমি যেতিয়া বেলেগৰ বিষয়ে বৰ্ণনা কৰোঁ, যি গুণ বৰ্ণনা কৰোঁ, দোষ বৰ্ণনা কৰোঁ, সেইবোৰ হ'ব। অৰ্থাৎ যিকেইটা শব্দই সেই কাৰোবাৰ গুণ, দোষ, পৰিমাণ, বৈশিষ্ট্য এইবোৰ বুজাব, সেই পদবিলাকেই হৈছে বিশেষণ পদ। তোমালোকে উদাহৰণ কেইটালৈ চোৱা। ৰীমা এজনী ভাল ছোৱালী। ইয়াতে মই ভালটো ডাঙৰ কৰি দিছোঁ, দেখিছা? চ' ভাল ছোৱালী, ৰীমা এজনী ছোৱালী হয়, কিন্তু কি ছোৱালী তাই? ভাল ছোৱালী। চ' তাইৰ এটা গুণ বুজাইছে যে তাই কেনেকুৱা ছোৱালী? ভাল ছোৱালী। ঠিক তেনেকৈ ভাৰতবৰ্ষ এখন বিশাল দেশ, হয়নে? ভাৰতবৰ্ষ এখন কেনেকুৱা দেশ? সৰু দেশ, বিশাল দেশ, সেইটো তাৰ এটা বৰ্ণনা কৰিছে, বৈশিষ্ট্য দিছে, হয়নে? চ' সেই যিবোৰ পদেই এনেধৰণৰ কোনো মানে আন পদৰ, অৰ্থাৎ সেই ক্ৰিয়াপদো হ'ব পাৰে, বিশেষ্য পদো হ'ব পাৰে, এই পদসমূহৰ গুণ, দোষ, পৰিমাণ বুজায় তেনেবোৰ পদকেই বিশেষণ পদ বোলে। তাৰ পাছত চোৱা ক্ৰিয়াপদ। তোমালোকে নিশ্চয় ক্ৰিয়া শব্দটো শুনিছা। ক্ৰিয়াপদ কোনবোৰ? যি পদে কোনো কাম কৰা বা হোৱা বা ঘটা বুজায় তেনে পদকে ক্ৰিয়াপদ বোলে। এই যে মই মেইন মনত ৰাখিবলগীয়া কথাখিনি অকণমান বল্ড কৰি দিছোঁ, দেখিছানে? যি পদে কোনো কাম কৰা বা হোৱা বা ঘটা বুজায়, অৰ্থাৎ আমি যি কৰোঁ সেয়াই হৈছে ক্ৰিয়াপদ। যিটো শব্দই কিবা এটা কৰা বুজায়, হ'ব? বাক্যত তোমালোকে যেতিয়া তোমালোকক বাক্যৰ পৰা বাচিব দিব, তোমালোকে এইটো চাবা যে কোনটো পদে কিবা এটা কৰা বুজাইছে। অৰ্থাৎ ক্ৰিয়া মানে কৰা, মনত ৰাখিবা, কাম কৰা, কিবা এটা কৰা। আমি হাঁহিছোঁ, আমি পঢ়িছোঁ, আমি কান্দিছোঁ, খাইছোঁ, গৈছোঁ, ঘূৰিছোঁ, গান গাইছোঁ, এই গোটেইবোৰ হৈছে আমি যে কিবা এটা কৰোঁ, আমি যি কৰোঁ সেয়াই হৈছে ক্ৰিয়াপদ। এতিয়া উদাহৰণ কেইটাত চোৱা। মই পঢ়ি আছোঁ, পঢ়িটো অকণমান মই বল্ড কৰি দিছোঁ, দেখিছানে? অৰ্থাৎ কি কৰিছোঁ? পঢ়া কামটো বুজাইছে ইয়াতে, হয়নে? পঢ়াটো এটা কাম হয়। ঠিক তেনেকৈ ল'ৰাবোৰে ক্ৰিকেট খেলিছে, চ' খেলাটো এটা কাম। ঠিক তেনেকৈ সি ভাত খাই স্কুললৈ গ'ল, খাই খোৱাটো এটা কাম, গ'ল সেইটো এটা কাম। চ' যিবোৰে কোনো কাম কৰা, হোৱা বা ঘটা বুজায় সেইবোৰে হৈছে ক্ৰিয়াপদ। বুজিলা নিশ্চয়? আৰু ইংলিছত এইটো ক্ৰিয়াপদক ভাৰ্ব বুলি কয় দেই। এতিয়া আহিলোঁ শেষত অব্যয় পদ। চ' অব্যয় পদ কোনবোৰ? যিবোৰ পদৰ লগত কেতিয়াও বিভক্তি যোগ নহয় আৰু বাক্যত কেতিয়াও ৰূপ সলনি নহয় তেনেবোৰ পদকে অব্যয় পদ বোলে। এই পদবোৰ কি হয়? এই পদবোৰ বাক্যটো কোনোবা কাল বিশেষেই হওক, যি বিশেষেই নহওক, মানে বাক্যটো যেনেকুৱাই নহওক, কিন্তু ইহঁতৰ কেতিয়াও সলনি নহয়। এই শব্দবোৰ তেনেকেই থাকিব, ইহঁতৰ লগত কোনো বিভক্তি যোগ নহয়। চ' এতিয়া বিভক্তিনো কি? বিভক্তি তোমালোকে পিছৰ ক্লাছত পাবা, যিবোৰ যে ৰামে কৰে, এ, ই, ৰে, দি, দ্বাৰা, এইবোৰ হৈছে বিভক্তি। সেইবোৰ বাৰু পিছৰ ক্লাছত মই তোমালোকক বুজাম। চ' এইটো মনত ৰাখিবা যে এই অব্যয় পদবোৰ কেতিয়াও বাক্যত সলনি নহয়। বাক্যটো যিয়েই নহওক, যেনেকুৱা কালতেই নহওক, কিন্তু এইবোৰ সদায় একে থাকে। কোনবোৰ চোৱা? গতিকে, আৰু, কিন্তু, আদি, অথবা ইত্যাদি। যেনেকৈ উদাহৰণ এটা আছে, ৰাম আহিল কিন্তু হৰি নাহিল। কিন্তুটো কিন্তুৱে হৈ থাকিব, বাক্যটো যিয়েই নহওক, ইহঁতে কি কৰে? বাক্যত কেতিয়াও সলনি নহয়। আৰু এই কি কৰে? এই শব্দবোৰে, অৰ্থাৎ এই অব্যয় পদবোৰে দুটা মানে এটাতকৈ বেছি বাক্যাংশ কি কৰে? সংযুক্ত কৰে। আৰু ইংলিছত এইবোৰক কনজাংচন বুলি কয়। তোমালোকে যদি ইংলিছৰ পাৰ্টছ অফ স্পীচ পঢ়িছা, নিশ্চয় ৰিলেট কৰিব পাৰিবা, আৰু তোমালোকৰ তেতিয়া আছামিজ আৰু ইংলিছ গ্ৰামাৰ দুয়োটাই ক্লিয়াৰ হ'ব। আশা কৰোঁ বুজিলা। চ' কেনে পালা জনাবাচোন। থেংক ইউ।